নমস্কাৰ, ALA লাইভৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই ভূপেন্দ্ৰনাথ ভট্টাচাৰ্য। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনখনি আজি সামৰণি পৰিব আৰু কিছু সময় পাছতে এই 5দিনীয়া অধিৱেশনত প্ৰায় 14খন বিধেয়ক গৃহীত হোৱাৰ পথত। ইতিমধ্যে 10খন বিধেয়ক বৃহস্পতিবাৰে গৃহীত হৈছে আৰু 4খন বিধেয়ক আজি শুকুৰবাৰে গৃহীত হ'ব কিছু সময় পাছতে। এতিয়া বিৰতি চলি আছে আৰু এই শৰৎকালীন অধিৱেশনত গৃহীত বিধেয়ক আৰু আলোচনা হোৱা বিভিন্ন বিষয় সম্পৰ্কে আমি আজি ষ্টুডিঅ'ত আলোচনা কৰিবলৈ আমন্ত্ৰণ জনাই আনিছোঁ অসম বিধানসভাৰ 3গৰাকীকৈ সন্মানীয় সদস্য। মোৰ লগত আজি ষ্টুডিঅ'ত আছে সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন ডাঙৰীয়া, স্বাগতম জনাইছোঁ। বৰহমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী, স্বাগতম জনাইছোঁ। আৰু ৰঙাপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক কৃষ্ণ কমল তাঁতী, স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আপোনালোকে এই 5 দিন অংশগ্ৰহণ কৰিছে এই বিধানসভাৰ অধিৱেশনত আৰু কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হৈছে, গৃহীত হোৱাৰ পথত আৰু কেইবাটাও আন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিছে। মই ফুকন ডাঙৰীয়াৰ পৰা আহিব বিচাৰিছোঁ যে এই শৰৎকালীন অধিৱেশনখনৰ পৰা ফলাফল বা আমি কি পালোঁ। আমাৰ এই যি শৰৎকালীন অধিৱেশন হৈ আছে আৰু কিছু সময় পাছত সমাপ্ত হ'ব, মই ভাবোঁ অসমৰ ইতিহাসত এই অধিৱেশনখন এখন ঐতিহাসিক অধিৱেশন হিচাপে সদায় চিহ্নিত হৈ থাকিব। কাৰণ এই অধিৱেশনখনিয়ে অসমৰ জনসাধাৰণক, বিশেষকৈ খিলঞ্জীয়া জনসাধাৰণক তেখেতসকলৰ সুৰক্ষাৰ বাবে যিকেইখন আইন প্ৰদান কৰিছে, ইয়াৰ জৰিয়তে জাতিটোৰ সুৰক্ষাৰ বাবে এটা ৰাস্তা মুকলি হৈছে বুলি আমি ভাবোঁ। মাটিৰ ক্ষেত্ৰত আইকনিক ষ্ট্ৰাকচাৰৰ যি আশে পাশে থকা 5 কিলোমিটাৰ ৰেডিয়াছত থকা মাটি বিক্ৰীৰ ক্ষেত্ৰত যি 3টা জেনেৰেশ্যনৰ তাত বসতি থকা লোককে মাটি কিনিবলৈ কিনা বেচা কৰাৰ যি অধিকাৰ দিছে, এই অধিকাৰে আমাৰ যিবিলাক ঐতিহাসিক ক্ষেত্ৰ বৰপেটা, বৰদোৱা বা ভৱিষ্যতে অন্যান্য অঞ্চলসমূহ আমি ইয়াত সাঙুৰি ল'ব পাৰিম। ইয়াত যি আমাৰ পৰম্পৰাগতভাৱে ঐতিহাসিক সনাতনী চিন্তা চলি আহিছে, যি এক সংস্কৃতি চলি আহিছে, তাৰ ওপৰত যি আক্ৰমণ হোৱাৰ সম্ভাৱনাটা বা আক্ৰমণ হৈ আহিছিলে সেইটো ৰোধ হ'ব। কাৰণ যিকোনো মানুহে তালৈ আহি তাৰ ডেম'গ্ৰাফিটো চেঞ্জ কৰিব নোৱাৰিব। এই কথাটোৱে অসমৰ জাতিৰ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ স্থানসমূহক বিশেষভাৱে সুৰক্ষা প্ৰদান কৰিব আৰু ভৱিষ্যতে এই আইনৰ অধীনত মই ভাবোঁ বহু অঞ্চল, যিবিলাক অঞ্চলৰ সুৰক্ষাৰ প্ৰয়োজন আছে, সাঙুৰি লোৱাৰ বাট মুকলি হৈছে। আৰু তাৰ লগতে যিখন মুছলিম মেৰিজ এণ্ড ডিভ'ৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট, কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন এক্ট, কাজিয়ে পূৰ্বতে বিবাহ পঞ্জীয়ন কৰিছিল, এতিয়া চৰকাৰী বিষয়াই চাব ৰেজিষ্টাৰে বিবাহ পঞ্জীয়ন কৰিব। ইয়াৰ ফলত বাল্য বিবাহ ৰোধ হ'ব। মই ভাবোঁ সংখ্যালঘু জনসাধাৰণৰ কাৰণেও এই আইনখন বা এই বিধানসভাই এটা বাৰ্তা, এটা শুভবাৰ্তা কঢ়িয়াই আনিছে। তেওঁলোকে ভৱিষ্যতে বাল্য বিবাহৰ পৰা বাচি থাকিব। কাজিয়ে বিয়া পতাৰ সময়ত ৰেজিষ্ট্ৰেশ্যন কৰোঁতে বহু ক্ষেত্ৰত 18 বছৰৰ তলৰ যিসকল আমাৰ কিশোৰী, তেওঁলোকৰো বিবাহ তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে। ভৱিষ্যতে এই বাটটো বন্ধ হ'ব আৰু ইছলাম ধৰ্মী মাতৃসকলৰ ভৱিষ্যত সুৰক্ষিত হ'ব। এইকেইটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই বিধানসভাত লোৱা হৈছে। মই ভাবোঁ সেইকাৰণে এই বিধানসভাখন ঐতিহাসিক। তাৰোপৰি অন্যান্য দিশতো ভূমিৰ ক্ষেত্ৰতে কওক, আপুনি কৈছে আজি শিক্ষাৰ ক্ষেত্ৰত বহুকেইখন গুৰুত্বপূৰ্ণ বিধেয়ক আহিছে, বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হৈছে। এই বিধানসভাখন সেইকাৰণে ঐতিহাসিক আৰু খিলঞ্জীয়াৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি মই অনুভৱ কৰোঁ। মই আপোনাৰ ওচৰলৈ আকৌ আহিম। মই জিতু গোস্বামী ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আছোঁ, আপোনাৰ মতামত। চাওক, বিশ্বজিৎ ফুকন ডাঙৰীয়াই কোৱাৰ দৰে এইবাৰ অসম বিধানসভাৰ যিখন অধিৱেশন, এই অধিৱেশন সঁচাকৈ ঐতিহাসিক। আৰু মই ভাবোঁ যে অসমৰ জনসাধাৰণে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত অসমীয়া খিলঞ্জীয়াসকলৰ যি ভূমি সুৰক্ষাই হওক,
নিজৰ ভৱিষ্যত নৱপ্ৰজন্মৰ কাৰণে ভূমি সংৰক্ষণ কৰাই হওক, দুইটা ক্ষেত্ৰতে এইবাৰ বিধানসভাত যিখন আইন প্ৰণয়ন হৈছে, এই আইন প্ৰণয়নৰ ক্ষেত্ৰত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ভৱিষ্যতটো নিশ্চিত হৈছে। সুনিশ্চিত এইকাৰণেই হৈছে যে বাহিৰৰ পৰা আহি মানুহে মাটি কিনা আৰু বহুত মানুহৰ যি আমি এইটো আজিৰ কথা নহয়, আজি 1910 চনৰ পৰাই এই গোটেই ছিষ্টেমটো, তেতিয়াই ইংৰাজ যেতিয়া আছিলে অসমত, যেতিয়া তেওঁলোকে ইংৰাজৰ শাসনকালতে এই বিষয়ে তেওঁলোকে তেতিয়াই উনুকিয়াই গৈছিলে যে অসমৰ ভৱিষ্যত, অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ভৱিষ্যতটো কেতিয়াও সুৰক্ষিত নহয়। কাৰণ তেতিয়াই তেওঁলোকে এনক্ৰচমেণ্টৰ কথা বা বাংলাদেশী ময়মনসিঙাসকল যে আহি অসমত যে তেওঁলোকে ভূমিসমূহ গ্ৰাস কৰি গৈছে, এই আগ্ৰাসনৰ কথা তেতিয়াই তেওঁলোকে উল্লেখ কৰিছিলে। আৰু আজি যি দ্বাদশ সংশোধন হ'ল অসম বিধানসভাত, যিখন আমাৰ ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত, এই ট্ৰাইবেল বেল্ট এণ্ড ব্লক প্ৰটেকশ্যনৰ ক্ষেত্ৰত এই দ্বাদশ সংস্কৰণটো সঁচাকৈ অসমৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে, খিলঞ্জীয়া প্ৰজন্মৰ কাৰণে অতিকে গুৰুত্ব সহকাৰে লৈছে আৰু অতিকে তেওঁলোকৰ যি ভৱিষ্যত সুৰক্ষিত বুলি মই ভাবোঁ। হয়। দ্বিতীয়তে, আৰু যিসমূহ আইন এইবাৰ আৰু কৰিছে, অকল এইটোৱেই নহয়, মুছলিম মেৰেজ এক্টৰ আইনো বিশ্বজিৎ ফুকন ডাঙৰীয়াই কৈছে যে এইখনেও ভৱিষ্যত যে মাইনৰিটি সমাজক, যিসমূহ সংখ্যালঘু জনসাধাৰণৰ সমাজত, মুছলিম সমাজত যি বাল্য বিবাহৰ যি প্ৰথা আছিলে, সৰুকালতে ছোৱালীসকল বিয়া হয়, বিয়া হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটে বা তেওঁলোকে বহুত সন্তানৰ মাতৃ হোৱাৰ পাছত তেওঁলোকৰ অৱস্থা 25-26 বছৰতে বেয়া এটা অৱস্থা হৈ যায়। মই ভাবোঁ মুছলমান সম্প্ৰদায়ৰ কাৰণে ভৱিষ্যত তেওঁলোকৰ মহিলাসকলৰ কাৰণে যে এই তেওঁলোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰতেই হওক বা তেওঁলোকৰ শিক্ষিতকৰণৰ ক্ষেত্ৰতেই হওক বা বাল্য বিবাহ হৈ নিজৰ জীৱনটো ধ্বংস কৰাৰ পৰা তেওঁলোক, মই ভাবোঁ এইটো বাচিব পাৰিব। এখন সঁচাকৈ এখন ঐতিহাসিক, দুইখন আইনী অতি ঐতিহাসিক আৰু ভৱিষ্যতে অসমৰ যুৱ প্ৰজন্মৰ ক্ষেত্ৰতো অতিকে গুৰুত্ব সহকাৰক। মই আহিম আপোনাৰ ওচৰলৈ। মই কৃষ্ণ কোমল তাঁতী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ দৃষ্টিত এই শৰৎকালীন অধিৱেশনখন? মোৰ দৃষ্টিত আচলতে আমাৰ আন দুজন সদস্যই কোৱাৰ দৰে অতিকে ঐতিহাসিক এটা আমাৰ শৰৎকালীন অধিৱেশন বুলি অভিহিত হ'ব। আৰু মই ভাবোঁ এই অধিৱেশনৰ পৰাই ভৱিষ্যত প্ৰজন্মই চিৰদিন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক স্মৰণ কৰিব আৰু ধন্যবাদ জনাব। এইকাৰণে জনাব যে আমি যদি আজি চাওঁ, মোৰ সমষ্টিতে কিছু এনেকুৱা অঞ্চল আছে য'ত অকাবস্তি মিৰি নামাকৰণ, অকাবস্তি কছাৰী, কিন্তু তাত আজিৰ তাৰিখত এজনো খিলঞ্জীয়া লোক সেই অঞ্চলত নাই। তেওঁলোক আজিৰ তাৰিখত নাই। এটা বিশেষ সম্প্ৰদায়ৰ আগ্ৰাসনৰ বাবে সেই অঞ্চলত আজি সেই খিলঞ্জীয়া লোকসকলে তাত থাকিব পৰা নাই, তেওঁলোকে তিষ্ঠি থাকিব পৰা নাই। সেইকাৰণে তাৰ পৰা তেওঁলোক আঁতৰি যাবলগীয়া হ'ল, বাধ্য হৈছে, পলাই যাবলগীয়া হৈছে। তো সেইটোক ৰোধ কৰিবৰ কাৰণে এখন বিশেষ আইন বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত অনা হৈছে। আৰু দ্বিতীয়, মই ভাবোঁ যে সংখ্যালঘু মহিলাসকলে, সংখ্যালঘু নাৰীসকলে আচলতে আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জনাব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই অধিৱেশনৰ পৰা আচলতে। কাৰণ তেওঁলোকৰ চিন্তা কৰি পেলাই আজি যদি কোনোবা মাননীয় মুখ্যমন্ত্ৰীয়ে বা কোনোবাই যদি তেওঁলোকৰ কথা আন্তৰিকতাৰে চিন্তা কৰিছে, তেতিয়াহ'লে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চিন্তা কৰিছে তেওঁলোকৰ কাৰণে। আৰু চাওক, আজি কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন ফৰ মুছলিম মেৰিজ এণ্ড ডিভৰ্চেছ, এইটো চাওক, এনেকুৱা এটা সমাজত আমি বসবাস কৰিছোঁ, আমিবোৰে আমাৰ বিবাহৰ হেৰিটো আমি চাইছোঁ বা আমাৰ ৰেজিষ্ট্ৰেশ্যন আছে। ক'ৰবাত যদি মহিলাগৰাকীয়ে যদি কোনোবাই যদি পুৰুষে তেওঁক ডিভৰ্চ দিয়ে, মেইনটেনেঞ্চ এটা পায় বা তেওঁলোকৰ দে কেন গ' টু দ্য কোৰ্ট, হয় নে নহয়? কিন্তু তেওঁলোকৰ সেই ব্যৱস্থাটো আমি দেখা পোৱা নাছিলোঁ। সেইকাৰণে মই ভাবোঁ প্ৰকৃতাৰ্থত আজিৰ তাৰিখত ন্যায় সংখ্যালঘু মহিলাই পাইছে আৰু তেওঁলোকে যোনেই যি নকওক কিয় আন্তৰিকতাৰে কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে কৃতজ্ঞতা আৰু ধন্যবাদ। হয়, ধন্যবাদ। মই ফুকন ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। মই আৰু এটা বিষয় জানিব বিচাৰিছোঁ যে অসম বিধানসভাত আপোনালোকে প্ৰায় 3 বছৰ কাল হ'ল এইটো কাৰ্যকালত, আৰু এই 3 বছৰ কালত আপোনালোকে বিভিন্ন বিষয় আলোচনা কৰিছে। বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনেও ৰাজ্যখনত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। আৰু এটা অতি উল্লেখযোগ্য কথা যে আমাৰ যিটো 27,000 কোটি টকা ছেমি কণ্ডাক্টৰ প্ৰকল্প সেইটো আহিছে, সেইটো এটা নতুন দিগন্তৰ সূচনা কৰা বুলিয়ে ক'ব লাগিব। সেইটো ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত হৈছে। আৰু কালি অৰ্থাৎ বৃহস্পতিবাৰে যিটো এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব এই বিধেয়ক দুখনৰ কথাকে আপুনি কৈছে যে ঐতিহাসিক দিন। গতিকে এই গোটেইখিনি যদি
দেখা যায় তেতিয়াহ'লে আপুনি এই চৰকাৰখনৰ কাৰ্যকালটো এই 3 বছৰটোত আপুনি কেনেদৰে দেখে? এই যোৱা 3 বছৰৰ যদি আমি কাৰ্যকালটো চাওঁ, আমি বহু ব্যাখ্যা নকৰাকৈ যদি চাওঁ, তেতিয়া দেখিম যে 3 বছৰত আমাৰ এনুৱেল বাজেট দুগুণ হৈছে। হয়। যদি আমি চাওঁ তৰুণ গগৈ ডাঙৰে অন্তিমখন বাজেট প্ৰায় 42,000 কোটি টকা আছিলে, এতিয়া আমাৰ ছাপ্লিমেণ্টাৰী বাজেট ধৰিলে 1.5 লাখ কোটি টকা। গতিকে এই যে 8টা বছৰত দুগুণতকৈ বৃদ্ধি পালে, প্ৰায় 3 গুণ, 3 গুণো বেছি হ'ল, 42,000 পৰা 1.5 লাখ কোটি টকা। গতিকে এই যে যিটো ইকনমিক গ্ৰোথ ৰাজ্যখনৰ, এইটো নিৰ্ভৰ কৰিছে একচুৱেলি মুখ্যমন্ত্ৰী মহোদয়ৰ সুদক্ষ নেতৃত্বৰ ওপৰত। তেখেতে লোৱা সুদক্ষ নেতৃত্বই আমাৰ অসমৰ অৰ্থনীতি, অসমৰ সমাজ ব্যৱস্থা আমূল পৰিৱৰ্তন কৰিছে। বিশেষকৈ সমাজৰ প্ৰত্যেক শ্ৰেণীৰ লোকৰ বাবে যিবিলাক সুদূৰ প্ৰসাৰী আঁচনি গ্ৰহণ কৰা হৈছে, এতিয়া কেইদিনমানৰ পাছত যিসকল যুৱক যুৱতী আত্মনিৰ্ভৰ হ'বৰ বাবে আঁচনি তেওঁলোকে আবেদন কৰিছিলে, 30,000 যুৱক যুৱতীক 1 লাখকৈ টকা অনুদান দিয়া হ'ল। আজি 40 লাখ আত্মসহায়ক গোটৰ সদস্যাক তেওঁলোকক আৰ্থিক সহযোগিতা আগবঢ়োৱা হ'ব। আজি নিযুত মাইনা আঁচনিৰ জৰিয়তে আপুনি ভাবক যে আগতে আমাৰ কি হৈছিলে, নিযুত মাইনাটো প্ৰত্যেক মাহে যিহেতু মেট্ৰিক পাছ কৰিলে 1000 টকা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি 1250 টকা বা BA পাছ কৰি 2500 টকা পাব, এইটো এটা স্কলাৰশ্বিপ। গতিকে আগতে কি হৈছিলে, স্কলাৰশ্বিপ দিওঁতে চোকাখিনিয়ে পায়, তেওঁলোকৰ নাপায়। কেতিয়াবা এনেকুৱা হয় চোকাখিনি খুব ধনী পৰিয়ালৰ মানুহ, ক'ৰবাত তেওঁলোক কাষ্ট কমিউনিটিৰ ওপৰত তেওঁলোকে স্কলাৰশ্বিপ পায়। এইবাৰ কথাটো হ'ল যে বাল্য বিবাহৰ বিৰুদ্ধে যিহেতু চৰকাৰ লাগি আছে আৰু ছোৱালীবিলাকক আগবাঢ়ি যাবলৈ সহায় কৰিব বিচাৰিছে, সেইকাৰণে প্ৰত্যেকগৰাকী ছোৱালীক, ইয়াত কোন জাত, কোন ধৰ্ম, কোন কাৰ দৰিদ্ৰতা সীমাৰেখা তলৰ, কোন ওপৰৰ, এইবিলাক কোনো চোৱা নাই, প্ৰত্যেককে অনুপ্ৰাণিত কৰিবৰ কাৰণে চৰকাৰে আঁচনি লৈছে, বাজেটত পইচা ৰাখিছে। এইটো এনেকুৱা ধৰণৰ আঁচনি মই ভাৰতবৰ্ষৰ ক'ৰবাত আছে বুলি আজিলৈকে শুনা নাই। নাৰী শিক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে লোৱা এই সিদ্ধান্ত, মই ভাবোঁ ভৱিষ্যতে সদায় সোণালী আখৰে লিখা থাকিব। মই গোস্বামী ডাঙৰীয়া আপোনাক এই কথাটো যে ফুকন ডাঙৰীয়াই যিটো কথা কৈছে যে এটা সোণালী আখৰে লিখা থাকিব, নাৰী সবলীকৰণ, নাৰী শিক্ষা, বাল্য বিবাহ প্ৰতিৰোধৰ কাৰণে, বাল্য বিবাহ বন্ধ কৰাৰ কাৰণে, আৰু তেওঁলোকে যাতে পঢ়া শুনা কৰি আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি ইতিমধ্যে গ্ৰহণ কৰা হৈছে। তাৰ উপৰি কিছুমান কথা আমি চৰকাৰখন দেখিবলৈ পাইছোঁ যে বছৰ ধৰি আন চৰকাৰবিলাকে পেলাই থোৱা কিছুমান সমস্যা, যেনে আমাৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত সীমা সমস্যা, এই ধৰণৰ সমস্যাবিলাকো সমাধান কৰাৰ কাৰণে তেওঁ আগবাঢ়ি গৈছে আৰু ইতিমধ্যে বহুলাংশে সফল হৈছে। আপুনি কি ভাবে এই চৰকাৰখনৰ সেই দিশ? চাওক, যোৱা 3টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ হ'ল, এই 3টা বছৰৰ চৰকাৰৰ কাম কাজখিনি আপুনি যদি স্বাধীনতাৰ পাছত অসমত হোৱা প্ৰত্যেকখন চৰকাৰৰ লগত কম্পেয়াৰ কৰে, ইয়াত বহুতকেইটা দিশত, প্ৰত্যেকটো দিশতে আপুনি যদি আজি নাৰী সবলীকৰণৰ কথা কয়, নিবনুৱাৰ সংস্থাপনৰ কথা কয়, অসমৰ সীমা সমস্যাৰ কথা কয়, বানপানী সমস্যাৰ কথা কয়, অসমত উদ্যোগীকৰণৰ কথা কয়, আৰু যদি আপুনি অসমত যদি আপুনি ভাবে যে অসমখনক আজি কালচাৰেলি অসমখনক যদি আগুৱাই লোৱাৰ ক্ষেত্ৰত, বিশ্বৰ দৰবাৰত যদি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতেই হওক, গোটেইকেইটা ক্ষেত্ৰতে এই চৰকাৰখনৰ সফলতা অতিকে বেছি। আপুনি চাব, নাৰী সবলীকৰণৰ কাৰণে অসমত যি অৰুণোদয় দৰে আঁচনি, এই আঁচনি আজি গোটেই ভাৰতবৰ্ষত অৰুণোদয় আজি ৰাইজে প্ৰথম অসমে আৰম্ভ কৰিছিলে। আজি অসমৰ পৰা ভাৰতবৰ্ষৰ অন্য ৰাজ্যসমূহে, মধ্যপ্ৰদেশেই হওক, ৰাজস্থানেই হওক, ছত্তীশগড়েই হওক, ইভেন মহাৰাষ্ট্ৰতো এই আঁচনিটো এতিয়া প্ৰৱৰ্তন কৰিবলৈ লৈছে। অসমক আমি স্বাধীনতাৰ পাছত যিমান চৰকাৰ হৈছিলে, প্ৰত্যেকখন চৰকাৰক অসমে দিল্লীলৈ, কেন্দ্ৰলৈ মুখ মেলি চাবলগীয়া হৈছিলে। কিন্তু এইখনে এখন চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ, যিখন চৰকাৰৰ আঁচনি অসমে প্ৰৱৰ্তন কৰিছে, মধ্যপ্ৰদেশে সেই আঁচনি ফ'ল' কৰিছে। সেইকাৰণে আমি ভাবোঁ যে আমাৰ ক্ষেত্ৰত সেইটো এটা ডাঙৰ সফলতা। দ্বিতীয়তে, নাৰী সবলীকৰণে অকল নহয়, আপুনি যদি আজি আপুনি চাব যায়, আমাৰ যি ইণ্টাৰষ্টেট বৰ্ডাৰ যদি আপুনি কথা ক'ব যায়, আজি নাগালেণ্ডৰ আগ্ৰাসন, আজি আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়া আছে, তেখেতৰ সমষ্টিত মেৰাপানী, আমি সদায় আজি বছৰ বছৰ ধৰি নিউজ পেপাৰ চালে কওঁ, নাগাৰ আগ্ৰাসন, মেৰাপানীত আকৌ সংঘৰ্ষ।
এতিয়াতো আপুনি বিশ্বজিৎ ফুকন ডাঙৰীয়াক সুধিলে গম পাব এতিয়া আমি কি শান্তিৰে প্ৰত্যেকটো বস্তুৰ এটা এমিকেবল সলিউশ্যন এই চৰকাৰখনে কৰিছে। মেঘালয়ৰ লগত অসমৰ সম্পৰ্ক, নাগালেণ্ডৰ লগত অসমৰ সম্পৰ্ক, মিজোৰামৰ লগত আপুনি এটা ডাঙৰ ঘটনা হৈ গৈছে, তাৰ পাছত আজি এখন শান্তিৰে এই চৰকাৰখন চলি আছে। সেইকাৰণে প্ৰত্যেকটো ইছ্যুৱে ইভেন আপুনি লং টাৰ্মৰ ক্ষেত্ৰত আজি অসমৰ শিক্ষা ক্ষেত্ৰত আমি সৰুৰ পৰা যিখন স্কুলত পঢ়িছিলোঁ সেই স্কুলখন আজি 70 বছৰ 75 বছৰ আজি আমি সমষ্টিলৈ গ'লে প্ৰত্যেকখন স্কুলৰ প্ৰিন্সিপাল আহি কয় আমাৰ 70 বছৰ 60 বছৰৰ টিংখিনি ফুটি গৈছে, বিল্ডিংটো গোটেই ওলই গৈছে। এই কথাবিলাক এতিয়া আমাৰ চৰকাৰে যি এডুকেশ্যনৰ ক্ষেত্ৰত যিখিনি তেখেতসকলে লৈছে, আমাৰ এডুকেশ্যনৰ ক্ষেত্ৰত নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত ক্লাছৰুমেই বনোৱা হওক, নতুন স্কুলসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতে হওক, এই ষ্টেপবিলাকে অসমক এক ঐতিহাসিক ষ্টেপ। অসমখনক মই সেইটোৱেই কৈছোঁ যে স্বাধীনতাৰ পাছত প্ৰত্যেকখন চৰকাৰৰ কাম কাজ আৰু যোৱা 3টা বছৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কাজৰ মাজত বহুতখিনি পাৰ্থক্য আৰু বহুত নতুনত্ব আহিছে, যিখিনি নতুনত্ব ভৱিষ্যতে অসমৰ কাৰণে, অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে, অল ইনফ্ৰাষ্ট্ৰাকচাৰ, এডুকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰে হওক, মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰে হওক। আজি মেডিকেলত আপুনি চাওক মেডিকেল কলেজ কেইখন আছিলে, আজি কিছুদিন আগলৈকে আমি 3খন মেডিকেল কলেজ লৈ বহিব লাগিছিলে। এতিয়া আমাৰ তাতে 24খন মেডিকেল কলেজৰ কাম চলি আছে, 12খন অলৰেডি এফিলিয়েটেড মেডিকেল কলেজ আমাৰ ষ্টাৰ্ট হৈ আছে, তাতে অলৰেডি ক্লাছ ষ্টুডেণ্টে আৰম্ভ কৰিছে। সেইকাৰণে প্ৰত্যেকটো ক্ষেত্ৰত স্বাস্থ্যই হওক, শিক্ষাই হওক, আপুনি কালচাৰেলিও কওক, আজি অসমৰ নিচিনা অসমীয়া জাতিৰ আজি লাচিত বৰফুকন এজন অসমীয়া নেতা আছিল, আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আজি লাচিত বৰফুকনক নি দিল্লী দৰবাৰত প্ৰতিষ্ঠা কৰা, অসমৰ বিহুক গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰতিষ্ঠা কৰা, আৰু এতিয়া চাহ জনগোষ্ঠী আমাৰ ঝুমুৰ নৃত্যক নৱেম্বৰত আনি আমাৰ গুৱাহাটীত আহি গোটেই বিশ্ববাসীৰ ক্ষেত্ৰত অসমৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত প্ৰতিষ্ঠা কৰা, এই কাম কাজবিলাকে স্বৰ্গদেউ চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ চাইট ডিক্লেয়াৰ কৰা। মানে আপুনি যদি এতিয়া ক'বলৈ যাওঁ আজি আপুনি মোক বহুত সময় দিব লাগিব, সেইকাৰণে ইমানখিনিও ক'ব নোৱাৰি, লাহে লাহে কম। কিন্তু যিখিনি কাম কৰিছে আপুনি কম্পেয়াৰ কৰি চাওক, কাৰণ আপোনালোকে সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছে, আপোনালোকেও দেখিছে প্ৰত্যেকখন চৰকাৰৰ এচিভমেণ্ট, কিন্তু প্ৰত্যেকখন চৰকাৰৰ এটা বৈচিত্ৰ্য আছে। তেখেতসকলে সেইদিনত এটা কনষ্টেণ্টটো আছিলে, কাম কৰাৰো কনষ্টেণ্ট আছিলে, টেকনলজিৰ কনষ্টেণ্ট আছিলে। মই নকওঁ যে তেখেতসকলৰ ইন'ভেশ্যন আছিলে, কিন্তু সেই ইন'ভেশ্যনৰ কম্পেয়াৰত আমি আজি যদি বেলেগ এখন ৰাজ্যৰ লগত কম্পেয়াৰ কৰিব যাওঁ, আজি আমি মহাৰাষ্ট্ৰতে হওক, দিল্লীৰ লগত, আমি মধ্যপ্ৰদেশৰ লগত কম্পেয়াৰ কৰিব গ'লে আমাৰ চৰকাৰখনে মই ভাবোঁ বেছ কিছু ষ্টেপ লৈছে, আৰু ষ্টেপখিনি আমি ভালকৈ কৰিলে আগতীয়াকৈ ব্যৱহাৰ পাম। আচলতে চৰকাৰ যেতিয়া দায়িত্ব গ্ৰহণ কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, তেতিয়াই তেখেতৰ লক্ষ্যটোৱে তেখেতে কৈ দিছিল যে 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন, আৰু সেয়া তাৰ কাৰণে সদিচ্ছা, যিটো ৰাজনৈতিক সদিচ্ছাও লাগিব আৰু আন্তৰিকতাৰে সকলোখিনি উপলব্ধি কৰিব পৰাৰ কথাটোও লাগিব। কৃষ্ণ কুমাৰ তাঁতী ডাঙৰীয়া, আপুনি নিশ্চয় দেখিছে যে আপোনালোকৰ ক্ষেত্ৰতে মানে আপোনালোক বিধায়কসকলে এতিয়া সমাজৰ ওচৰলৈ বা আপোনালোকৰ সমষ্টিলৈ গ'লে যি ধৰণে গোস্বামী ডাঙৰীয়া, ফুকন ডাঙৰীয়াই কৈছে যে বহুখিনি কাম, যথেষ্ট কাম হৈছেই, গতিকে তেনেধৰণৰ সেই যিটো পাৰ্থক্য, আগৰ দিনৰ পাৰ্থক্য, এতিয়াৰ পাৰ্থক্য, সেই চৰকাৰখনৰ কথাটো আপুনি কেনেদৰে? প্ৰথম কথাটো মই এটা উল্লেখনীয় দিশ মই ইয়াত ক'ব বিচাৰোঁ, এটা হ'ল যে আমি যেতিয়া চাওঁ বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত এটা মই চৰকাৰখনৰ এটা মই ক'ব বিচাৰোঁ, মই তেলেংগানালৈ গৈছিলোঁ। তেলেংগানাত তাৰমানে তাতো সেই মানে আপোনাৰ আনএমপ্লয়ডৰ সমস্যাটো আছিলে। তাত এটা কথা মই শুনিবলৈ পালোঁ যে তাত মানে প্ৰত্যেকবাৰে এডভাৰটাইজমেণ্ট হয় আৰু পেপাৰ লিক হৈ যায়, আৰু এনেকে তেওঁলোকে 5টা বছৰ পাৰ কৰি দিলে আৰু নিযুক্তি নহ'ল। কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ আগত তেওঁ কৈছিলে 1 লাখ নিযুক্তি দিম, আৰু 1 লাখ নিযুক্তি দিলে। অকল দিয়াই নহয়, একদম স্বচ্ছ নিকাভাৱে নিযুক্তি দিলে। আৰু মই গৈছোঁ, মই এবাৰ দেউৰী স্বায়ত্তশাসিত ইলেকশ্যনত মই যেতিয়া নিৰ্বাচনৰ কাৰণে গৈছিলোঁ, এখন ঘৰৰ একেবাৰে দুৰৱস্থা ল'ৰাজনৰ, তেওঁ কনষ্টেবলত চাকৰি পালে, মাক অকলশৰীয়াকৈ আছে, তাৰপিছত তেওঁ লগে লগে আৰু এটা ইণ্টাৰভিউ দিছিল SI, তেওঁ সেইটোও পালে। মানে সেইখন ঘৰৰ এজন ল'ৰা চাকৰি এটাৰ খুবেই প্ৰয়োজন আছিল, আৰু সেই চাকৰিটো কোনে দিছে? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে। আৰু কেনেকৈ দিব পাৰিছে? স্বচ্ছ আৰু নিকাভাৱে যে হৈছে তাৰ পৰা আমি প্ৰমাণ পাওঁ। দ্বিতীয়, মই আচলতে যিহেতু মোৰ বাগিচাৰ পৰা অহা আৰু চাহ জনগোষ্ঠীৰ পৰা আহিছোঁ, মই বিশেষকৈ মই চব আজাদী কা অমৃতকাল আমি উদযাপন কৰিলোঁ, নহয় জানো? আমাৰ সমগ্ৰ দেশে কৰিলোঁ। কিন্তু যদি অসমত আমি ক'ব বিচাৰোঁ, বাগিচাৰ লোকসকলৰ আজাদী যদি আহিছে, প্ৰকৃত অমৃতকাল কিন্তু এইটো, এই ভাৰতীয় জনতা পাৰ্টী চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰকৃত মানে অমৃতকাল আমাৰ কাৰণে আহিছে। কিয় আহিছে? যে প্ৰথম কথা হ'ল আমাৰ মানুহে এটা সন্মান পাবলৈ কাৰণে সক্ষম হৈছে। এই চৰকাৰৰ দিনত আমাৰ মানুহৰ এটা সন্মান আমি পাইছোঁ। দ্বিতীয়, আজি যদি আপুনি চায় যে শৈক্ষিক দিশটোত আমি পিছ পৰি আছোঁ বুলি সকলোৱে কয়, কিন্তু তাৰ কাৰণে চিন্তা কৰি পেলাই কোনোবাই আন্তৰিকতাৰে কাম কৰা এইখন চৰকাৰক আমি দেখিছোঁ। আজিৰ তাৰিখত আপুনি যাব, বাগিচাই হাইস্কুল নিৰ্মাণ হৈছে। সেই হাইস্কুল হয়তো উচ্চতৰ মাধ্যমিকলৈ ৰূপান্তৰিত হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কলেজো নিৰ্মাণ হ'ব বাগিচা অঞ্চলত। তাৰমানে শৈক্ষিক দিশটোক যদি চিৰিয়াছলি কোনোবাই চিন্তা কৰিছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে, ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে চিন্তা কৰিছে। আৰু কিয় কৰিছে? আজি অসমখনক যদি আগুৱাই লৈ যাব লাগিব, আপুনি কোৱাৰ দৰে যদি 5খন উন্নত ৰাজ্যৰ ভিতৰত আনিব লাগিব, তেতিয়াহ'লে এই চাহ জনগোষ্ঠীয় সমাজক কিন্তু আগুৱাই লৈ যাব লাগিব। তেতিয়াহে সামগ্ৰিকভাৱে অসমৰ উন্নয়ন হ'ব। আজি আমি বাগিচাৰ পথবোৰে যদি চাওঁ, আজি বাগিচাৰ ৰাস্তা আজি পকী হৈছে। আজি আমি যদি চাওঁ, আজি চাহ বাগিচাৰ যিখিনি যুৱক যুৱতী আছে, শিক্ষিত যুৱক যুৱতী, তেওঁলোকৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন জবত আজি কৰা হৈছে। তো সেইকাৰণে কৈছোঁ যে আমি দীৰ্ঘকাল চাহ জনগোষ্ঠীৰ লোকসকলে বিচাৰিছিল যে চৰকাৰখনে তেওঁলোকক চকু মেলি চাওক, চৰকাৰখনে তেখেতসকলক উন্নয়ন কৰক, তেখেতসকলৰ কাৰণে কিবা এটা চিন্তা কৰক। কিন্তু আজি ভাৰতীয় জনতা পাৰ্টী চৰকাৰখন আৰু বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনেহে আমাৰ কাৰণে কাম কৰিছে, আমি দেখা পাইছোঁ। হয়, ধন্যবাদ। আমি ষ্টুডিঅ'ত আকৌ পিছলৈ লগ হ'ম, কাৰণ যিটো পৰ্যালোচনা, এই পৰ্যালোচনা হয়তো আপোনালোকৰ পৰা পৰ্যালোচনাটো শুনিবলৈ এইকাৰণে ভাল বা একদম ফাৰ্ষ্ট টাইম, কিহৰ কাৰণে আজি আপোনালোকে একেবাৰে সমষ্টিৰ ভিতৰলৈ গৈ কাম কৰি আছে আৰু তাৰ পৰাই আপোনালোকে আচল খবৰটো আনিব পাৰিব। আজি সদন চলি আছে, বিৰতিৰ মাজত অতি ব্যস্ততাৰ মাজত 3গৰাকীকৈ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, জিতু গোস্বামী ডাঙৰীয়া আৰু কৃষ্ণ কমল তাঁতী ডাঙৰীয়া আহি আমাৰ ষ্টুডিঅ'ত এই কথাখিনি আমাৰ দৰ্শকসকলক অৱগত কৰালে আমি তেখেতসকলৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ। দৰ্শকসকল, আপোনালোকে চাই থাকিব ALA লাইভ। মই এই অঞ্চলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।